নমস্কাৰ বৰ্ণালী গোস্বামী অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা ঘৰতে পায়স বনাইছিলোঁ। পায়স বনোৱা ৰেচিপিটো ভাবিলোঁ আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁ। মই চাউলখিনি ধুনীয়াকৈ ধুই ল'লোঁ। ইফালে কাজু খিচমিচখিনিও মই ধুনীয়াকৈ ধুই ল'ম আৰু ইফালে মই গাখীৰ বহাই দিছোঁ। তাতে তেজপাত কেইটামান সৰু সৰুকৈ চিঙি দিছোঁ। ইফালে কাজুখিনি মই ধুনীয়াকৈ ধুই তাতে গাখীৰত দি দিছোঁ। ইফালে মই ইলাচি কেইটামানো দি দিম। ইলাচি কেইটামানো মই এতিয়া গাখীৰখিনি গৰম হোৱাৰ পিছত মই ধুনীয়াকৈ চাউলখিনি মই ধুই ইয়াতে বহাই দিলোঁ। দি মই ধুনীয়াকৈ এইখিনি তলত নলগাকৈ ধুনীয়াকৈ লৰাই থাকিম। মাজে মাজে এইখিনি ধুনীয়াকৈ লৰাই থাকিব লাগিব যাতে চাউলখিনি তলত লাগি নাযায়। দেখিছেনে মই ধুনীয়াকৈ লাহে লাহে লৰাই আছোঁ। এইফালে মই এতিয়া চেনি দি দিছোঁ। মিঠা খাই পোৱা সকলে বেছিকৈ দিব লাগিব। মোৰ মই যিমানখিনি মিঠা ভাল পাওঁ সিমান জোখত মই চেনিখিনি দি দিছোঁ। চেনিখিনি দি মই আকৌ ধুনীয়াকৈ এইখিনি ভালদৰে লৰাই দিম। এয়া লৰাই দিছোঁ। লৰাই ইফালে পূৰা পায়স উতলি আছে। প্ৰায় হৈছেগৈ পায়সখিনি। মই তথাপিও আৰু অকণমান ডাঠ হ'বৰ বাবে আৰু অলপ সময় ৰাখিছোঁ। মই পায়স খাই ভাল পাওঁ আৰু আপোনালোকে কোনে কোনে পায়স খাই ভাল পায় কমেণ্ট কৰি জনাব। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ।